কবিতাৰ শিৰোনাম মোক লগ কৰিবলৈ আহোঁতে হাতত মোবাইল লৈ নাহিবা। তুমি মোৰ কাষলৈ আহোঁতে হাতত মোবাইল লৈ নাহিবা। মোবাইলবোৰ সংক্ৰামক, আবেগ সংক্ৰমণ কৰে। মোবাইলবোৰ প্ৰবঞ্চক, অথচ ঠেং ছুটি নকৰে। তোমাৰ হাতত ৰহস্যময় বিচৰণ মোলৈ যেন অৱজ্ঞাৰ চাৱনি। তোমাৰ কাণত তাৰ ইমান আন্তৰিকতা কেতিয়াও সহিব নোৱাৰি। যিহেতু SMS-বোৰ কাৰোবাৰ বুকুৰ এটুকুৰা ডিলিট কৰি দিয়া, কলবোৰ কাৰোবাৰ হেঁপাহৰ উশাহ ৰিজেক্ট কৰি দিয়া। মই কাণ পাতি যেতিয়াই শুনি ৰওঁ তোমাৰ বুকুৰ স্পন্দন, নীৰৱতা ভেদি হঠাৎ বাজি উঠেহি যেন শান্ত পুখুৰীত পৰিলহি এচটা শিলগুটি উফৰি। তোমাৰ দুচকুত ফুটি উঠে বন্দীশালত বন্দী দুচকুৰ চঞ্চলতা, আবেগবোৰ ঠেলি নামি আহে ৰবটিক ব্যস্ততা। মোবাইলবোৰ দুসংবাদৰ বাহক, সুসংবাদৰো। তাৰ বুকুত আবেগবোৰ থোপ খাই থাকে অভিমানো। মোবাইলবোৰ বিশ্বাসশূন্যতাৰ বেবিলন। দুভাগ নিশা মোবাইলবোৰ গাভৰু হৈ উঠে। ঘন উশাহৰ ধুমুহা নামে, এটা চেপা উৎকণ্ঠাত চঞ্চল হৈ পৰে যৌৱনৰ বাহ লাগি জুই একুৰা জ্বলে। মোবাইলবোৰে ঘৰ ভাঙে পাতে। মোবাইলবোৰ এতিয়া অবিচ্ছেদ্য নহয় মানুহ মোবাইলৰ ভিত্ত। জেপ খেপিয়াই যেতিয়াই মোবাইলটো নাপায় আপুনি, চিৰিংকৈ উঠেনে আপোনাৰো বুকু? এটা অবুজন হাহাকাৰে গিলি আনেনে আপোনাকো? যেন মোবাইলটো উশাহতকৈ আপোন হৈ পৰিছে, তাতোতকৈও দুৰ্লভ কিবা এটা। উশাহ হেৰুৱা জনেনো কেতিয়া অনুভৱ কৰিব পাৰিছে? কি দিন, কি ৰাতি, সৌখ কিনো দুখৰ ব্যথা। অন্তত মোক লগ পাবলৈ আহোঁতে তুমি কেতিয়াও মোবাইল লৈ নাহিবা। অভিমানী হৃদয় মোৰ ধৈৰ্যৰ জোখ নল'বা।